নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মই লকামণি ৰয় আজি আপোনালোকৰ কাৰণে আকৌ এটি ধুনীয়া ভিডিঅ' লৈ আহিছো আজি ভিডিঅ'টো চাই অকণমানটো গম পাইছো মই এটি ধুনীয়া জেগাত আহিছো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই জালুকবাৰী শৰাইঘাট ব্ৰিজ নোপোৱাতে গুৱাহাটী এয়াৰপৰ্টৰ পিনে যোনফালেৰে যায় সেইফালেৰে যাই আছো আৰু কাষতে গুৱাহাটী ইউনিভাৰ্চিটিখন আৰু মোৰ থাম্বনেইল দেখি চাগে আপোনালোকে গম পাইছে মই ক'ত যাম মই যাই আছো ৰাণীৰ কপিলি য'ত প্ৰত্যেক বছৰ পিকনিক খোৱা হয় এবাৰ মই পিকনিকটো খোৱা নহ'বই সেয়েহে মই আধা ৰাস্তাতে হোটেলতে পেট পূজা কৰি ল'লোঁ এয়া একোলেণ্ডৰ ছাইডৰে যাই আছো আৰু এয়া দেখিছোঁ চুলি তুলি বান্ধি লৈছোঁ ভালদৰে আৰু এইকাৰণে মই কৈছিলোঁ যে পিকনিক এইকাৰণে খোৱা নহ'ব কাৰণ কৰোণাকালীন কাৰণে পিকনিক খোৱাটো এলাও নাই সকলো মানুহ গোট খাব নোৱাৰে সেয়েহে আমি অলপ মানুহ কৰোণা টেষ্ট কৰি ভালদৰে নিজৰ চেনিটাইজাৰ মাস্ক ভালদৰে মাৰি আপোনালোকক আৰু মই নিজেও অকণমান ফুৰাই লৈ আহোঁ বলক এয়া দেখিছেনে কিমান ধুনীয়া চিনাৰীবোৰ ইমান ধুনীয়া গছবোৰ মানে দেখি খুব ভাল লাগিছে আৰু এয়া দেখিতো মোৰ এটা গানেই মনত পৰি গৈছে কি গান মনত পৰিছে মই বাৰু আপোনালোকক অলপ দেৰিকে শুনাম কাৰণ আমি আহি পাইছোহি কপিলি গেট এয়া কপিলি গেটহে হয় দেই কপিলি আহি পোৱা নাই কপিলি পাবলৈ আৰু অলপমান দূৰ আছে তাৰপিছত মই আপোনালোকক গানটো শুনাম আকৌ এয়া দেখিছেনে ইমান ধুনীয়া নাজাৰা আৰু এয়া আমাৰ অসমে হয় অসমৰ বাহিৰত নহয় একেবাৰে ৰাণী আমাৰ ওচৰতে আকৌ গুৱাহাটীৰ পৰা একদম ওচৰতে আৰু যেতিয়ালৈকে আপোনালোকে আহিব নোৱাৰে তেতিয়ালৈকে মোৰ ভিডিঅ'টো চাই লওক আৰু এতিয়া মই আপোনালোকক সেই গানটো গাই আছো যে এই সেউজীয়া দেখি মোৰ কি গান মনত পৰিছে ৰূপেৰে ভৰা চাদৰ খনি সেউজীয়া জীৱনৰে ভৰা এই কলা আলসুৱা কেনেকুৱা ধুনীয়া গান ন আৰু এইখিনি দেখিয়ে মোৰ মনত পৰিছে ইমান ধুনীয়া নহয় জেগাখিনি আৰু এতিয়া আমি আহি কপিলি পামেই আৰু এয়া আমি আহি পালোহি কপিলি এয়া দেখিছেনে এইখন দলঙেৰে আমি যাই পাম কপিলি ৱাটাৰফল কপিলি নদী আৰু আহি খুবেই ভাল লাগিছে চবখিনি সেউজীয়া আৰু মাজেৰে পানী বৈয়ে আছে আৰু আমি গৈ পালো আৰু আমি গাড়ী ৰাখি পিনে ইয়াৰ অনুভৱ ল'মহি বাৰু মোৰ লগত আছে এইয়া বিশ্বজিৎ এয়া বা আছে তাৰপিছত ইফালে দাদা আছে তো আমি চাৰিজনে আহিছো ফুৰিবলৈ আৰু আমি চাৰিজনে একেবাৰে ৰেডি আজিৰ দিনটো উপভোগ কৰিবলৈ একদম মস্তি কৰিবলৈ গেম খেলিবলৈ আৰু কি কৰোঁ আমি নিজেই নাজানো আৰু আপোনালোকে চাই থাকিব বাৰু আৰু ক'ব কেনেকুৱা লাগে ভিডিঅ'টো আৰু ইমান মস্তি কৰোঁ ন আপোনালোকক খুব ভাল লাগিব এইটো ডেন্স চিঅ'ৰ হয় মোৰ ফালৰ পৰা আৰু পানীত ভয় কৰোঁ বাৰু তথাপিও পানীত নামিম শিলবোৰ আছে নহয় আৰু নিজৰ মজাটোতো ল'ব লাগিবই নহয় আৰু এই পানীখিনি পৰি থকা দেখা পাই মোৰ আৰু এটি গান মনত পৰিছে বলকচোন আপোনালোকক শুনাও নদী মাথো বৈ কালৈকে নৰয় বাধা দি ৰাখিব কনে বাধা দি ৰাখিব কনে যোধা কৰৰে যাৰ ভাল পোৱা যোধা কৰৰে যাৰ ভাল পোৱা সাগৰৰে মিলিব জানে বাধা দি ৰাখিব কনে আৰু এয়া পানী দেখি মানে জেগা দেখি পৰিৱেশ দেখি মই খুব নাচিলোঁ মোৰ খুব ভাল লাগিল আৰু অকল নাচিলে গালে পানী খেলিলে কেনেকৈ হ'ব আপোনালোকক দেখাব লাগিব ন কিমান ধুনীয়া জেগা দেখিছোঁ এয়া গোটেই ভিউ হয় মানে মই যোনখিনি জেগাত বহি আছোঁ আৰু তলেৰে পানী যাই আছে আৰু ইমানেই ধুনীয়া পানী মানে ঠাণ্ডা পানী নহয় মই কি ক'ম আপোনালোকৰ খুব ভাল লাগিছে আৰু এয়া আমাৰ ফটোগ্ৰাফাৰ মোক ফটো তুলি আছে বাৰু সেইটো বেলেগ কথা আৰু পানীখিনি কেলে বা হালধীয়া মই সেইটো নাজানো যোনে জানে কমেণ্টত জনাব আৰু মই এয়া দেখিছেনে কিমান খেলিছোঁ পানীৰ মাজত খুব খেলিছোঁ আৰু খেলা মই আপোনালোকক দেখাই আছো বাৰু ইমান অকণমানে খেলা নাই কিন্তু ফটো উঠি লৈছোঁ এনেকৈ এয়া আমাৰ ফটোগ্ৰাফাৰ বিশ্বজিৎ আৰু মই এয়া প'জ দি আছোঁ বাগৰি শুই নাচি বাগি প'জ দিছোঁ কাৰণ কিয় ইমান ধুনীয়া জেগা দেখিছোঁ কেনেকৈনো এৰো ইয়াৰে পৰিৱেশটো আৰু এয়া মই পানী খেলিছোঁ মানে 10 ঘণ্টা নহয় 2 ঘণ্টামান মই এনেকৈ পানীতে আছোঁ মানে সেই 2 ঘণ্টাটোৱে মোৰ 10 ঘণ্টাৰ অনুভৱ দিয়াই লৈছে আৰু মই এতিয়া বাই কৈ লৈছোঁ
কিন্তু পানীত কিমান খেলিছোঁ সেইখিনিও আপোনালোকক দেখাব আছে বাৰু। চাই লওক অকণমান এইখিনি মই দেখাই লওঁ, মানে ইয়াৰ বাহিৰৰ ভিউখিনি দেখাই লওঁ, অকল পানীত থাকিলে নহ'ব। এয়া বাহিৰৰ এইখন দলংখন, খুব ধুনীয়া দলংখন, এইখিনি চাই লওক। তাৰপিছত মই আৰু কিমান খেলিছোঁ সেইখিনিও দেখাম। এয়া দেখিছেনে মোৰ উৎপাত, য'তে নাযাওঁ মই এপাক ঘূৰিমে, মানে চাই লৈছোঁ দলংখন মজবুত আছেনে নাই, ঘূৰি পেনে ভাঙি চাঙি যাব পাৰে ন, সেইকাৰণে মই আগে ঘূৰি চাই লৈছোঁ আৰু কেনেকুৱা মজা পাইছোঁ। আৰু এয়া বাৰ লগত আমি পানী আনিবলৈ যাই আছোঁ, পানীত থাকি থাকি পানী পিয়া লাগি গ'ল। এয়া বাৰু মই গৰমত থাকিব নোৱাৰি পানী লৈছো আৰু আমি ৰখি আছো। দিয়ক আইতা কৈ দিয়ক, ছাবস্ক্ৰাইব কৰিব কৈ দিয়ক, ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়ক। নাজানো মোৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এয়া পানী চানী খাইহি আৰু পানীতহে বহিছোহি আৰু তাৰপিছত আমাৰ খেলা ষ্টাৰ্ট। আৰু এয়া আমাৰ দাদা আৰু বালত আমচৰি চাপ্পান চৰি খেলি আছো। দাদা ইমান ভালকে নাজানে আৰু বিশ্বতো আৰু নাজানে, আৰু বাৰ লগত এতিয়া খেলিছো, বাই খুব ভালকে জানে। আৰু বিশ্বক চাওকচোন কেনেকে, সি এনেকে নাজানে কাৰণে এনেকে হাত চাপৰি বজাই আছে। আৰু এয়া ভিউ চাওক না, যোনখিনি জেগাত বহি আছো তাৰে সন্মুখৰ পাহাৰখন ইমানেই ধুনীয়া নহয়, কি ক'ম আৰু এয়া আমি ৰ'দত খেলি খেলি পানীত খেলি খেলি কলা হৈ গৈছো, তথাপিও আমি পানীতে খেলি আছো। আমি তামাম লেকচাৰো মাৰিছো, তামাম চেলফিও মাৰিছো, মানে একেবাৰে আহিবলৈ মন যোৱা নাছিল। আৰু মানে এটা ইমান জমনি কথা ন, মানে আমি যেতিয়া বহি দেখো তেতিয়া অকণ ৰ'দ দিয়ে, আমাৰ মন যায় কি আমি গুচি যাওঁ, আৰু যেতিয়া আমি উঠি দিওঁ আহি পেলাই আকৌ ৰ'দটো কমাই দিয়ে, আকৌ আমাৰ সেইখিনি জেগা মানে বহিবলৈ মন যায়। মানে তেনেকুৱাই হৈ আছে, আমি সেনেকে 10 বাৰ উঠিছো, 10 বাৰ বহিছো আৰু তামাম চেলফি টেলফি উঠিছো। আৰু এইবিলাক দেখাম বাৰু, আৰু আপোনালোকৰ যদি চাব মন আছে এইবিলাক চেলফি, তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম আইডিত চাব আকৌ, অলকামণি ৰয়, নাইবা মোৰ ফেচবুকতো চাব পাৰে। আৰু সেইখিনি জেগাৰ পৰাতো আহিবলৈ একেবাৰে মন নাছিল, বাট আহিলো ভৈয়ামৰ পৰা। এতিয়া অলপমান পাহাৰলৈ যাম আৰু পাহাৰত অকণমান আমি গেম খেলিম বুলি ভাবিছো। মানে তাৰে কাষত ইমান ধুনীয়া ধুনীয়া পাহাৰ আছিল ন, আমি ভাবিলো কি ইয়াৰে কাষৰ আৰু এখন পাহাৰতে আমি যাওঁ বাৰু। চাইডত এখন গাঁও থাকে বুলি আমি গম পাইছিলো, বাট যাব পাৰিম নে নোৱাৰিম তাকো নাজানিলো, আৰু কিমান দেৰি হয় তাকো নাজানো। সেই বোলো পাহাৰখনে একেবাৰে চাই আহো, ইয়াতো বোলে হাতীও থাকে বোলো, হাতী চাতী পাওঁ যদি হাতীৰ পিঠিতে অলপমান উঠিম, অলপমান আৰু মস্তি কৰিম, বাট পাওঁ নে নাপাওঁ নাজানো, আপোনালোকে চাই থাকিব দেই। আৰু গাঁওখনতো বা যাব পাৰো নে নোৱাৰো, সেয়েহে এনেকেই আহিলো আৰু আমি। আৰু এয়া চাওক না কেনেকুৱা ধুনীয়া পাহাৰ, কিমান ধুনীয়া মেঘ দি আছে, গছবোৰ চাওক না কিমান ধুনীয়া, মানে জাগাখিনি, ৰাণী জাগাখিনি ইমান ধুনীয়া বুলি মই গম পোৱা নাছিলো। একোলেণ্ড যাই পাইছিলো বাৰু, একোলেণ্ডত বাৰু চব বনোৱা বস্তুৱে হয়, নেচাৰ একো নাই, কিন্তু তাৰে কাষে কাষে যে ইমান ধুনীয়া ধুনীয়া পাহাৰ আছে, ইমান ধুনীয়া ৱাটাৰফল আছে, আৰু বোলে বহুত কিবা কিবি আছে, মইতো আৰু দেখাই নাই, আৰু চাব যাব আছেই, যাম বাৰু। যদি আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ চবখিনি কৰে তেনেহ'লেতো নেক্সট টাইম আৰু দৌৰি যাম। আৰু চাওক না কিমান ধুনীয়া ধুনীয়া জাগা, এই জাগা দেখি পিনে মোৰ মন মোৰ উৰি গুচি যায়, কি জানো পায়ো হেৰুৱাই, এনেকুৱা হৈ গৈছে। আৰু গান চান বেয়া হ'ব পাৰে, বেয়া নাপাব, মানে বেয়া পালেও পাব, আৰু মন গুচি গৈছিল গাই দিছো। আৰু ইমান মানে ধুনীয়া জাগা নহয়, গান কেনেকে নোলাব বাৰু, নিজে ওলাই গৈছে। আৰু আমাৰ অসমীয়া ইমান ধুনীয়া ধুনীয়া গান আছে ন, সেইকাৰণে গাই দিছো আকৌ দেই। আৰু যদি ভাল লাগিছে তেনেহ'লে কমেণ্টত জনাই দিব, আৰু বেয়া লাগিলেও জনাই দিব বাৰু, একো নাই। বেয়া লাগিলে বেয়াটোক বেয়া বুলিয়ে ক'ব লাগে, এইটোত মই বাৰু বেয়া নাপাওঁ বাৰু, মোৰ ভুল হ'লে এনেও আপোনালোকে মোক দেখাই দিব পাৰে। আৰু চাওক না কি ধুনীয়া ধুনীয়া জাগা, আৰু ইয়াৰ পিছত আপোনালোকে দেখা পাব আমি কিমান গেম খেলিছো, মানে পাহাৰখনত যে আমি ইমানে মস্তি কৰিছো, মানে কি ক'ম আৰু, বহুত বছৰ, মানে চাগে 5 বছৰমান আমি এনেকে মস্তি কৰা নাছিলো চাগে। লাষ্ট ইয়াৰ বগামাটিত যোৱাতে অকণমান মস্তি কৰিছিলো, আৰু এইবাৰ মানে খুব ভাল লাগিছে। আৰু দাদা বা আমাক মানে আগত এৰি থৈ গুচি গৈছে, মানে আমাক এৰি থৈ গুচি গৈছে। আৰু এয়া দেখিছেনে সূৰ্য দেৱতাই মানে আমাক পুৰা চাইছে। তুমি মৰমৰে ৰদালি অ প্ৰিয়া। আৰু আমি আহি পাইছোহি পাহাৰৰ একেবাৰে কাষৰীয়া অঞ্চলখিনি, গাঁৱত নগ'লো আৰু কৰোণা টাইম, বেয়া পাব পাৰে। আৰু আমি সেই অঞ্চলতে, মানে সেই ঠাই টুকুৰাতে ইমানেই খেলিলো নহয়, মানে কি ক'ম আৰু।
আপোনালোকে চাব কিন্তু আমাৰ খেলখিনি আৰু কমেণ্ট লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ সকলোখিনি কৰিব নিজৰ মৰমখিনি দিব যি যি ভুল হৈছে সেয়া শুধৰাই দিব সেয়া কৈ দিব আৰু যিখিনি ভাল হৈছে সেইখিনিও দেখাই দিব খুব ভাল লাগিব আৰু আজিলৈ ইমানখিনি গেমখিনি চাই যাব আৰু কিবা ভুল চুল হৈছে যদি বেয়া পাই নাথাকিব বাই বাই নিজেও সুখী থাকক আনকো সুখী ৰাখক আৰু আমি বাই বাই কৈ আমি দীপৰ বিল হৈ এতিয়া ঘৰ যাম আৰু এইটো গানেই গাই যাম দীপৰ বিলতে জাকৈ মাৰো